হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই আজি যোৰহাট আহিছোঁ এটা বিশেষ কাৰণত, আৰু আপোনালোকে হয়তো দেখি গম পাইছে যে মই আহিছোঁ গুমচেঙত। আৰু গুমচেঙত আহিছোঁ কাৰণ মই আজি বিয়াৰ পাটৰ কাপোৰ চাবৰ কাৰণে আহিছোঁ। অলপ চৰ্দি হৈ আছে, মাতটো ভাঙি আছে দেই। আৰু এয়া ব'লক আপোনালোককো দেখাই যাওঁ মোৰ লগতে। গুমচেঙৰ তলৰ শ্ব'ৰুমটোত জাষ্ট সোমালোঁ আৰু ওলালোঁ। আমি ওপৰলৈ গুচি আহিলোঁ কাৰণ নতুনকৈ এটা শ্ব'ৰুম খুলিছে ওপৰতে। তো আপোনালোককো দেখাওঁ ব'লক কালেকশ্যনবিলাক। যদিহে আপোনালোকৰ বিয়া আহি আছে বা তেনে কোনো অকেজন আছে য'ত আপোনালোকৰ পাটৰ কাপোৰ দৰকাৰ হয়, তেতিয়া আপোনালোকে চাব পাৰে ভিডিঅ'টো। আৰু যদি কালেকশ্যনবিলাক ভাল লাগে জনাব। আৰু ব'লক তেনেহ'লে মোৰ লগতে দেখাই যাওঁ আপোনালোকক। এইটো চাওকচোন পিংক চুৰ, আৰু মই আহিছোঁ আজি মোৰ ফিয়েঞ্চিৰ লগতে দেই। আৰু লগত এগৰাকী লেডি থাকিলে ভাল হয় কাৰণ কাপোৰ চইচ কৰোঁতে লেডিগৰাকীহে হেল্প কৰিব পাৰে, আৰু জেণ্টছে এইবিলাকত ইমান নলেজ নাথাকে। মোৰো বৰ বিশেষ নলেজ নাই, দেখিছে ন কাপোৰবিলাক। আৰু কালাৰটো মই ভালকৈ ক'ব নোৱাৰিম কাৰণ কালাৰবিলাক আজিকালি ইমান কালাৰ ওলাই গৈছে, মানে কি কালাৰ ধৰিবই নোৱাৰি। আৰু চবতে মিক্সকৈ থাকে, কেইবাটাও কালাৰ মিক্স হৈ থাকে। আৰু কাপোৰবিলাক চাই যাওক আপোনালোকে। এইযোৰ চাওকচোন, এইযোৰত কেইবাটাও কালাৰ মিক্স হৈ আছে। আৰু আজিকালি মিক্স পাতবিলাক ওলাই বৰ বেয়া হ'ল, কাৰণ পাটৰ কাপোৰৰ ফুলবিলাক কপি কৰে, মানে ধৰিব নোৱাৰি। যোনবিলাক মিক্স পাত অলপ ভাল প্ৰাইচত পোৱা যায়, পাটৰ নে মিক্স পাত একো ধৰিব নোৱাৰে। আৰু এইযোৰ চাওকচোন, এইযোৰ চিম্পলকৈ আছে, তথাপিও ভাল লাগিছে। আৰু এইযোৰ চাওক, এইযোৰো কালাৰফুলেই হয়। দাদাক মই দামবিলাক সুধিছোঁ, কিন্তু দাদাই কৈছে চাই লওকচোন, চাই লওক, মানে যোনযোৰ পচন্দ লাগে মই মিলাই দিম। সেইকাৰণে প্ৰাইচবিলাক ভালকৈ ক'ব পৰা নাই। আৰু এইযোৰ চাওকচোন। এইযোৰ চাওকচোন, এইযোৰ হৈছে কেঁচা মুগা কাপোৰ। আৰু কেঁচা মুগা কাপোৰবিলাকো ভাল লাগে, চিম্পলকৈ আছে, বৰ ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু ওপৰৰ পৰা চাই আহিলোঁ, মানে বহুতখিনি কাপোৰ চালোঁ। আৰু তলৰ শ্ব'ৰুমত আহিলোঁ, এয়া চব ৰেডত উলিয়াই দিছে। এইবিলাক ডিজাইন বাৰু কেতিয়াবাতে চলি গ'ল, জাষ্ট মই ক'লোঁ কাৰণে উলিয়াই দিছিলে। এইবিলাক 2-3 বছৰ আগতেই চলিলে, আৰু এতিয়া এইবিলাক ট্ৰেণ্ডত নাই। আৰু এই কালাৰটো চাওকচোন, এই কালাৰটো মোৰ ভাল লাগে। কিন্তু এটা কথা দেই, কেমেৰাত এটা বেলেগ কালাৰ দেখে আৰু আপুনি ৰিয়েলতো বেলেগ কালাৰ দেখে। আৰু এইযোৰ আছিলে পিংকত, চিম্পল কাপোৰ, ভালেই লাগিছিলে। আৰু এইযোৰ প্ৰাইচবিলাক অলপ কম আছিলে বাৰু, এইযোৰ গিফ্টৰ কাৰণে সুবিধা হয়। কিন্তু ভাল লাগিছে চিম্পলত কাপোৰযোৰ। দাম কেনেকৈ দাদা? 14,000 আছে। দামটো কিমান মান এইবিলাক? তাৰমানে কি চাব, এইবিলাক হাতে কৰা কাম ন, যিমানে ৱৰ্ক বাঢ়িব সিমানে দাম বাঢ়িব। এইটো এতিয়া চিম্পুল আছে, এইটো দামটো কম। 19,000। হয়, সেইকাৰণে অকণমান বগাৰ লেখীয়া হৈ থাকে কাৰণে আমি কেঁচা মুগা নাম দিওঁ। কিন্তু ইয়াৰ দিশটোত অৰিজিনেলি পাত আছে, পাতৰ ওপৰত টচ বৈছে। এইটো দিশটো পাত হয়। এইটো পাটৰ কাপোৰ চালোঁ, কিন্তু এতিয়ালৈকে ধৰিবই পৰা নাই কোনটো কালাৰত লওঁ। আৰু মোৰ জোৰোণৰ কাপোৰো কিনিব লাগিব। গিফ্টৰ কাপোৰবিলাক সেয়া দেখাইছে ন, 14 মানৰ পৰা আছে, 14, 18 এনেকৈ। আৰু আমি দিনটোৱে পাৰ কৰিছোঁ, কিন্তু কাপোৰ এতিয়ালৈকে চইচ কৰিব পৰা নাই। এযোৰমান মেইন ছেট চাই লওঁ আহক। এই যে মেইন ছেটত দেখিছে কাপোৰ কেইযোৰ, এইকেইযোৰৰ প্ৰাইচবিলাক হেভি হয়, কাৰণ এইকেইটা নতুন ষ্টাইলৰ হয় আৰু কেইবাটাও ৱৰ্ক কৰা আছে। এগেইন কনফিউজ, কোনটো ভাল লাগিছে ধৰিব পৰা নাই। প্ৰতিটোৱে ট্ৰাই কৰি চাইছোঁ। ঠিক আছে দিয়ক। গল্ডেনৰ ওপৰত চিলভাৰ মিনা। ঠিক আছে দিয়ক। ডিজাইনটো আহি গৈছে এনেকৈ কেনেকৈ কৰিব লাগে তাৰ ওপৰত আপোনাৰ ব্লাউজ পিচটো কাটি দিব। কৰা মানুহজনক ভুলিৰ প্ৰয়োজন বেছি হৈ যায়, তেতিয়া ৰেটটো বাঢ়িব। আমাৰ দহি বেয়া নাপায়, কাৰণ অকণমান ৰেটটো বেছিকৈ আছে। কাপোৰ ইয়াৰ সূতাটো আপুনি জ্বলাই চাওক, জ্বলাই চালে আপোনাৰ তাৰ যিটো ছাই ওলাব, আমাৰ পাৰ পাখিটো জ্বলালে যেনেকুৱা হয় এইটো ঠিক তেনেকুৱা। আপুনি যেতিয়া ছাইকণ চুই দিব নহয় বহি হৈ যাব। যদি তাত আৰ্টিফিচিয়েল থাকে, কিবা চিল্ক মিক্স থাকে,
সি খোপা বান্ধি থাকিব প্লাষ্টিকৰ লেখা, সেইটো ভাঙিব নোৱাৰে আপুনি। গোটেই দিনটো কাপোৰ সেইটোৱে চোৱা পাছত মোৰ ফিয়াঞ্চি পচন্দ কৰি দিয়া কাপোৰ কিছুকে ল'লোঁ, মানে মই নিজে ধৰিবই নোৱাৰিলোঁ। আৰু গুমচেঙত এটা অফাৰ দি আছিলে, যদিহে আপুনি 50,000ৰ ওপৰত শ্বপিং কৰে তো আপোনাক এটা আছামিজ জুৱেলাৰী ছেট গিফ্টত দিব এজ এ ৱেডিং গিফ্ট। আৰু সেইটো আপুনি নিজৰ চইচ মতে ল'ব পাৰে। তো আমি বজাৰ কৰিলোঁ আৰু নিজৰ চইচ মতে এটা জুৱেলাৰী ছেটো ল'লোঁ। সেইটো আপোনালোকে বিয়াৰ ভিডিঅ'ত দেখা পাবই, সেইকাৰণে ভিডিঅ'বিলাক চাই থাকিব। আৰু কাপোৰবিলাক কেনেকুৱা দেখিলে কালেকশ্যনবিলাক জনাব। আৰু ইয়াতে জুৱেলাৰী ছেটবিলাক ধুনীয়া ধুনীয়া আছিলে দেই। অতি সোনকালে মই গ'ল্ড জুৱেলাৰী কিনা ভিডিঅ'টো আপলোড কৰিম, আপোনালোকৰো হেল্পফুল হ'ব, আপোনালোকেও জানিব পাৰিব যদিহে আপোনালোকৰ বিয়া আহি আছে। আৰু যদিহে একেবাৰে নতুনকৈ ভিডিঅ'টো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে যদি কৰা নাই।